Hi, hello and welcome back to my channel. মই আহিছোঁ আজি মণিকাঞ্চন সাংস্কৃতিক মঞ্চ তিনিচুকীয়া উদ্যোগত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক ভাওনা সমাৰোহ আৰু গ্ৰন্থ থলুৱা সামগ্ৰী মেলা চাবলৈ। এখন পাতিছে তিনিচুকীয়া বৰদনগৰ খেলপথাৰত, যিহেতু আমাৰ ঘৰৰ ওচৰতে। তো আজি আহিলোঁ। এইখন 3 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰলৈকে পতা হৈছে। তো বলক ভিতৰলৈ সোমাই যাওঁ। খুব ধুনীয়াকৈ বনোৱা হৈছে সজাই পিনে। এফালে হৈছে ভাওনা সমাৰোহ আৰু আনফালে হৈছে সাংস্কৃতিক মঞ্চ। ইয়াত চাগে দিনৰ পৰা কিবা গীত নৃত্য এইবোৰ প্ৰতিযোগিতা হৈ আছে। ভাওনা হয় 8টা বজাৰ পৰা, 8টা চাৰে 7টা ইমান বজাৰ পৰা ভাওনা ষ্টাৰ্ট হয়। তাৰ ছাইডৰ ফালে পাতিছে মেলা। মই যিমান পাৰোঁ আপোনালোকক অলপ দেখাই দিব লওক। আৰু এইফালে বহিছে মেলা। যিহেতু গ্ৰন্থমেলা আৰু থলুৱা সামগ্ৰী মেলা বহিছে, তো বিভিন্ন ধৰণৰ কিতাপ পোৱা গৈছে। কিতাপ হৈ আছে। কিতাপৰ দোকান বহুত বহিছে। এইফালে মই চাইছোঁ চেণ্ডেলৰ দোকান। চেণ্ডেলখিনি ধুনীয়া লাগিছে, কিন্তু দামটোহে অলপ বেছি। 350 কৈছে, কিন্তু ঊলেদি বনোৱা হৈছে, হাতেদি বনাই আছে, বনাই থৈছে আৰু বিক্ৰী কৰিছে। ঠিকে লাগিলে মোৰ, খালি দামটো অলপ বেছি আছিলে কাৰণে লোৱাও নল'লোঁ, চাই পিনে থৈ আহিলোঁ। আৰু কিবাকিবি ঊলেদি বনোৱা মোজা, জেকেট টাইপৰ কিবাকিবি এইবিলাক বস্তু ওলাইছে। এইটো কিউট লাগিছে। এইটো কিমান? 180। মোজা আৰু এইফালে দোকানত বহিছে মেখেলা চাদৰবোৰ বহুত ধুনীয়া ওলাইছে। মুগাৰ মেখেলা চাদৰ, মিচিং মেখেলা চাদৰ, বোৱা মেখেলা চাদৰ, বেলেগ বহুত গামোচা কিবাকিবি বহুত ওলাইছে। এইফালে হৈ আছে মেজিক শ্ব'টো আমি অলপেই চাব পালোঁ, যিহেতু ভাওনা আৰম্ভ হোৱা সময় হৈ গ'ল। তো লগে মেজিক শ্ব'টো শেষ হ'ব হ'ল। এইফালে হৈ গ'ল ভাওনাখন আৰম্ভ। মই যিহেতু বহুত বছৰ ভাওনাই চোৱা নাছিলোঁ, তো ভাবিলোঁ আজি 12টা বাজক 1টা বাজক গোটেই ভাওনাখন চাই পিনে ঘৰলৈ যাম। আজি নাট আছিল শ্ৰী শ্ৰী ভাগৱত দৰ্শন। আইতাৰ পৰা পপকৰ্ণ খাই ভাওনা চোৱাত বিজি। এয়া ভাওনা শেষ হ'ল। এতিয়া বাজিলে 12টা। মই ঘৰলৈ যাওঁ। ঘৰত গৈ আপোনালোকক লগ পাইছোঁ। এয়া পালোঁ মই কেণ্ডি, মোজা, ক্লিপ এইবিলাক আচলতে দাদা লগৰ এনেকৈ লগ পাই পিনে সিহঁতি কিনি দিয়া হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।